हेलो फ्रेंड्स, वेलकम टू आवर कोचिंग सेंटर। आपनालोके যদি এইটো চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্রাইব কৰিব আৰু ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাব। জেনাৰেল নলেজৰ কিছুমান গুৰুত্বপূৰ্ণ এমসিকিউ আপোনালোকৰ কাৰণে লৈ আহিছো। চাওক, নাম্বাৰ 1ত দিয়া আছে কাৰ্বি মালভূমিক কিহে দুটা ভাগত বিভক্ত কৰিছে? ইয়াৰ আনসাৰটো হ'ল অপশন ডি, কপিলী নদী। কুৱেশ্যন নম্বৰ 2, অসমৰ মুঠ বনাঞ্চলৰ পৰিমাণ কিমান? ইয়াৰ আনসাৰটো হ'ল অপশন এ, 21.9%। কুৱেশ্যন নম্বৰ 3, বৰনদী অভয়াৰণ্য কোনটো জিলাত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ল অপশন ডি, ওদালগুৰি। কুৱেশ্যন নম্বৰ 4, চিত্ৰলেখা উদ্যান অসমৰ কোনটো ঠাইত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ল অপশন সি, তেজপুৰ। কুৱেশ্যন নম্বৰ 5, কাজিৰঙা বিশ্ববিদ্যালয় কোনটো জিলাত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ল অপশন এ, যোৰহাট। কুৱেশ্যন নম্বৰ 6, হয়গ্ৰীব মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ল অপশন বি, মণিকোট পাহাৰত। কুৱেশ্যন নম্বৰ 7, চুতীয়াসকলৰ শক্তিশালী ৰজাজনৰ নাম কি আছিল? ইয়াৰ আনসাৰটো হ'ল অপশন ডি, গৌৰী নাৰায়ণ। কুৱেশ্যন নম্বৰ 8, প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি, 1769 চনত। কুৱেশ্যন নম্বৰ 9, ভক্তি আন্দোলন কোনে আৰম্ভ কৰিছিল? ইয়াৰ আনসাৰটো হ'ল অপশন এ, ৰামানুজ। কুৱেশ্যন নম্বৰ 10, প্ৰতাপ সিংহৰ আহোম নাম কি আছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি, চুচেংফা। কুৱেশ্যন নম্বৰ 11, অসম বুৰঞ্জীত কাক নকল আহোম আখ্যা দিয়া হয়? ইয়াৰ আনসাৰটো হ'ল অপশন ডি, কীৰ্তিচন্দ্ৰ বৰবৰুৱা। কুৱেশ্যন নম্বৰ 12, লক্ষ্মীনাথ বেজবৰুৱাক কেতিয়া ৰসৰাজ উপাধি প্ৰদান কৰা হৈছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি, 1931 চনত। কুৱেশ্যন নম্বৰ 13, ৰূপতীৰ্থৰ যাত্ৰী উপন্যাসৰ ৰচক কোন? ইয়াৰ আনসাৰটো হ'ল অপশন সি, সৈয়দ আব্দুল মালিক। কুৱেশ্যন নম্বৰ 14, পদ্মনাথ গোহাঁই বৰুৱাই কলকাতাত থাকোঁতে কোনখন আলোচনী সম্পাদনা কৰিছিল? ইয়াৰ আনসাৰটো হ'ল অপশন সি, বিজুলী। কুৱেশ্যন নম্বৰ 15, উত্তৰ মেৰু কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি, R.E. পিয়াৰে। কুৱেশ্যন নম্বৰ 16, পদাৰ্থৰ পৰিমাণৰ এককটো কি? ইয়াৰ আনসাৰটো হ'ল অপশন এ, মোল। কুৱেশ্যন নম্বৰ 17, সন্তোষী ট্ৰফী কোনটো খেলৰ লগত জড়িত? ইয়াৰ আনসাৰটো হ'ল অপশন বি, ফুটবল। কুৱেশ্যন নম্বৰ 18, ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিষ্ঠান ক'ত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ল অপশন ডি, পাটিয়ালা। কুৱেশ্যন নম্বৰ 19, মালয়েছিয়াৰ ৰাজধানীৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন ডি, কুয়ালালামপুৰ। Question number 20,
হাঙ্গেরির মুদ্রার নাম কি? ইয়ার আনসারটা হল অপশন এ ফরেন্ট।